ভাৰত মন্দিৰৰ দেশ। ইয়াত সকলো মন্দিৰৰে এক বিশেষ বৈশিষ্ট্য আছে। আমাৰ দেশৰ বহুত প্ৰাচীন মন্দিৰৰ ৰচনা এনে যে ইয়াক দেখিলে বুজিব পাৰি যে সেই সময়ৰ মানুহৰ ইঞ্জিনিয়াৰিঙৰ বহুত ভাল জ্ঞান আছিল। তেনেকুৱাই এটা এডভান্স ইঞ্জিনিয়াৰিং আৰ্কিটেক্সাৰৰ উদাহৰণ হ'ল অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ এখন সৰু গাঁও লেপাক্ষীত দেখিবলৈ পোৱা যায়। নিজৰ বৈভৱশালী ইতিহাসেৰে প্ৰসিদ্ধ এই মন্দিৰ দক্ষিণ ভাৰতৰ মুখ্য মন্দিৰসমূহৰ ভিতৰত এটা। এই মন্দিৰটোৰ সকলোতকৈ আচৰিত কথাটো হ'ল ইয়াত থকা এটা শিলৰ খুঁটা। এই খুঁটাটোৱে ইয়ালৈ অহা পৰ্যটকৰ মুখ্য আকৰ্ষণ। এই খুঁটাটোৰ আশ্চৰ্য এইটোৱে যে ইয়াৰ তলপিনে মাটিত নলগাকৈ থিয় হৈ আছে। সেইকাৰণে ইয়াক হেঙিং পিলাৰ বুলিও কোৱা হয়। বিশ্বাসমতে এই খুঁটাটোৰ তলেৰে নিজৰ কাপোৰ পাৰ কৰিলে সুখ আৰু সমৃদ্ধি বিয়পে। ইংৰাজসকলেও এই ৰহস্যটো জনাৰ বাবে বহুত চেষ্টা কৰিছিল, কিন্তু সফল নহ'ল। এই খুঁটাটোৰ ৰহস্য ভেদ কৰাৰ কোনো এটা চেষ্টা আজিলৈকে সফল হোৱা নাই। আস্থা আৰু বিশ্বাসৰ মাজত জীয়াই থকা অন্ধ্ৰপ্ৰদেশৰ এই মন্দিৰটো আজিও ধৰ্ম আৰু বিজ্ঞানৰ বাবে এক নুবুজা সাঁথৰ। আপোনাৰ বহুমূলীয়া সময় এই ভিডিঅ'টোৰ বাবে দিয়াৰ কাৰণে ধন্যবাদ। জয় অসম।